হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। BRM গভ মডেল কলেজ ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট মুকলি হৈ আছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। আপোনালোকে 43 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ আৰু 15 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। BRM গভ মডেল কলেজত পদ মুকলি হৈ আছে, অৰ্থাৎ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। BRM গভ মডেল কলেজ ডুমডুমা ৰিক্ৰুইটমেণ্ট, ইয়াত 11টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট খালী হৈ আছে। BRM গভ মডেল কলেজ ডুমডুমা তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে। ডুমডুমাত লাষ্ট ডেট 15 ডেইজ, অৰ্থাৎ 15 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। বন্ধুসকল, অসমীয়াত কৰি লৈছোঁ যাতে সহজে বুজিব পাৰোঁ। BRM চৰকাৰী মডেল কলেজ ডুমডুমা তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে। শেষ তাৰিখ হ'ল 15 দিন, আপোনালোকে 15 দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব। BRM চৰকাৰী তিনিচুকীয়া মডেল কলেজ ডুমডুমাত 11টা তৃতীয় শ্ৰেণী, অৰ্থাৎ মই কৈছোঁ আপোনালোকক গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ মুকলি হৈ আছে। প্ৰথম পদকেইটা ওলাইছে তৃতীয় শ্ৰেণী, অৰ্থাৎ গ্ৰেড 3ৰ পদৰ সংখ্যা 4টা। পুথিভঁৰাল সহায়ক, অৰ্থাৎ লাইব্ৰেৰী বিয়াৰৰ এটা পদ ওলাই আছে। এইটো আনৰিজাৰ্ভ হৈ আছে, সকলোৱে এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতা, অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যন, প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব বা চৰকাৰে সমতুল্য বুলি ঘোষণা কৰা যিকোনো পৰীক্ষা আৰু কম্পিউটাৰত তথ্য আৰু লিখনি পৰিচালনাৰ বাবে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ দক্ষতা থাকিব লাগিব। আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু আপোনালোকে কম্পিউটাৰ নলেজ থাকিব লাগিব। মহাবিদ্যালয়খন নতুনকৈ প্ৰতিষ্ঠা হোৱাৰ বাবে একেধৰণৰ ক্ষেত্ৰত কৰ্ম অভিজ্ঞতা থকা প্ৰাৰ্থী বাঞ্ছনীয়। 2 নম্বৰ পদকেইটা ওলাইছে চতুৰ্থ শ্ৰেণী, অৰ্থাৎ 4th গ্ৰেডৰ। ইয়াত 7টা পদ মুকলি হৈ আছে। পুথিভঁৰাল বাহক এটা পদ ইয়াৰ কাৰণে মুকলি হৈ আছে, আনৰিজাৰ্ভে এপ্লাই কৰিব পাৰিব। চতুৰ্থ শ্ৰেণী, অৰ্থাৎ 4th গ্ৰেডৰ কাৰণে 4টা পদ, আনৰিজাৰ্ভ হৈ আছে 2টা, OBC কাৰণে এটা, STP কাৰণে এটা। চকীদাৰৰ পদ মুকলি হৈ আছে, এইটো আনৰিজাৰ্ভৰ কাৰণে এটা, OBC কাৰণে এটা। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিচৰা হৈছে 8ম শ্ৰেণী উত্তীৰ্ণ, অৰ্থাৎ আপোনালোকে 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। বাঞ্ছনীয় চতুৰ্থ শ্ৰেণীৰ এটা পদৰ বাবে বৈধ ড্ৰাইভিং লাইচেঞ্চ থকা প্ৰাৰ্থী। আপোনালোকে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব লগত, যিটো 4th গ্ৰেডৰ ভেকেঞ্চি খালী হৈ আছে সেইটো কাৰণে। বয়সৰ সীমা 40 বছৰলৈকে আপোনালোকে পাৰিব এপ্লাই কৰিবলৈ। 1/1/2023 তাৰিখৰ হিচাপত ইউ আৰু প্ৰাৰ্থীৰ ক্ষেত্ৰত 40 বছৰতকৈ অধিক, OBC প্ৰাৰ্থীৰ ক্ষেত্ৰত 43 বছৰ আৰু STP প্ৰাৰ্থীৰ ক্ষেত্ৰত 45 বছৰতকৈ অধিক হ'ব নালাগে। আপোনালোকে চাই লওক, ইয়াৰ কাৰণে ইজি ৰিলেক্সেশ্যনো দিয়া হৈছে, মানে 40 বছৰলৈকে পাৰিব, কিন্তু OBC 43 বছৰলৈকে, অৰ্থাৎ OBC কাৰণে 3 বছৰ ইজি ৰিলেক্সেশ্যন দিয়া হ'ব, আৰু STP কেণ্ডিডেটৰ কাৰণে 45 বছৰলৈকে, অৰ্থাৎ 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। আৱাস প্ৰাৰ্থীসকল স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব আৰু স্থানীয় ভাষা জানিব লাগিব। PRC থাকিব লাগিব, আৰু লগতে আপোনালোকৰ যিটো পাৰ্মানেণ্ট ভাষা হয়, পাৰ্মানেণ্ট লেংগুৱেজ, স্থানীয় ভাষা য'ত বাস কৰে আপোনালোকে, তাৰ স্থানীয় ভাষাটো জানিব লাগিব। নিযুক্তিৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগিব, এইটো অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আপোনালোকে ইয়াৰ কাৰণে এখন ফৰ্ম ডাউনলোড কৰিব লাগিব, আপোনালোকে ফৰ্মখন ডিছক্ৰিপশ্যনত পাই যাব। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ষ্টেণ্ডাৰ্ড ফৰ্ম, অসম গেজেট পাৰ্ট IX অৰ্থাৎ 9ৰ লগতে সম্পূৰ্ণ বায়'ডাটা, মোবাইল নম্বৰ আৰু ইমেইল ID বাধ্যতামূলক, আৰু সকলো প্ৰশংসা পত্ৰৰ স্বপ্ৰমাণিত প্ৰতিলিপিৰে আবেদন কৰিব লাগিব। আপোনালোকে ইয়াৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম মই কৈছোঁ আপোনালোকে ফিল আপ কৰিব লাগিব, লগত বায়'ডাটা দিব লাগিব, মোবাইল নম্বৰ, ইমেইল সকলোখিনি দি দিব, আৰু চেল্ফ এটেষ্ট কৰি দিব আপোনালোকে সকলোখিনি ডকুমেণ্ট। ইয়াৰ কাৰণে আপোনালোকে ফৰ্ম পাই যাব, ডিছক্ৰিপশ্যনলৈ আহিলে হ'ল। আবেদন হাৰ্ড কপি এই বিজ্ঞাপনৰ প্ৰকাশৰ তাৰিখৰ পৰা 15 দিনৰ ভিতৰত তলত দিয়া ঠিকনাত উপনীত হ'ব লাগিব। লগতে 50 টকাৰ নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট আপোনালোকে কাটিব লাগিব। 500 টকাৰ অধ্যক্ষ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় ডুমডুমা সপক্ষে SBI ডুমডুমা শাখাত প্ৰদান কৰিব লাগিব। আপোনালোকে ইয়াৰ কাৰণে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব 500 টকা, আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। মই কৈছোঁ আপোনালোকে তাৰ কাৰণে এখন এপ্লিকেশ্যন ফৰ্ম, ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব। আপোনালোকে সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিবলৈ ডিছক্ৰিপশ্যনলৈকে আহিব, তাতে পাই যাব, আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আৰু আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি লগত বায়'ডাটা দি সকলোখিনি ডকুমেণ্টছ দি যি বিচাৰিছে আপোনালোকে সকলোখিনি ডকুমেণ্টছ দি দিব লগত, আৰু চেল্ফ এটেষ্ট কৰি দিব। এইটো এড্ৰেছতে জমা দিব লাগিব। অধ্যক্ষ আৰু সম্পাদক GB বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় ডুমডুমা, পোষ্ট অফিচ ৰূপাই চাইডিং, পিন 786-153 তিনিচুকীয়া অসম। আপোনালোকে এইটো এড্ৰেছতে দি থৈ আহিব। 15 দিন সময় আছে আপোনালোকৰ হাতত। আজি যিহেতু 9 তাৰিখ, 24 তাৰিখে হ'ব লাষ্ট ডেট। আপোনালোকে 24 তাৰিখৰ আগতে যিসকলে এপ্লাই কৰিব বিচাৰে অতি সোনকালে আপোনালোকে এইটো এড্ৰেছতে জমা দি থৈ আহিব।
গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইকটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।